আপোনাৰ যি মাটি আছে সেই মাটিৰ কাগজ পাতিখিনি ঠিকে আছে নে নাই আপুনি এতিয়া ঘৰত বহিয়ে চাব পাৰিব। আপুনি অকল দাগ নম্বৰ বা পাট্টা নম্বৰ জানিব লাগিব, আৰু যদি দাগ নম্বৰ পাট্টা নম্বৰ নাজানে বা পাহৰি গৈছে তেতিয়াও আপুনি চাব পাৰিব। অকল মাটিখিনি কাৰ নামত আছে সেইখিনি জানিলে হ'ল। মাটিৰ এই ডিটেইলছখিনি অকল আপুনি কম্পিউটাৰতে নহয় মোবাইলতো চাব পাৰিব। মোবাইলত অকল ডেস্কটপ ছাইটটো অন কৰি ল'লে হ'ল। মই ৰাইট ছাইডে দেখুৱাই দিছোঁ কেনেদৰে ডেস্কটপ ছাইটটো অন কৰিব লাগিব। পোনপ্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰত যাওক। মই ক্ৰম ব্ৰাউজাৰতে গ'লোঁ। ইয়াত আপুনি চাৰ্চ কৰক ৰেভিনিউ আছাম বুলি। ৰেভিনিউ আছাম বুলি চাৰ্চ কৰাৰ পিছত ৰেভিনিউ আছাম গভৰ্ণমেণ্ট অফ আছাম যিটো প্ৰথম লিংক আহিব সেইটোত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা ধৰণৰ পেজ এখন খোল খাব। ইয়াত আপুনি অপশ্যন পাব কেইটামান। ইয়াত আপুনি জমাবন্দী এই অপশ্যনটোত যাব। ইয়াত প্ৰচিড বুলি থাকিব, ইয়াত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা ধৰণৰ এটা আহিব, ইয়াত অ'কে কৰি দিব। তাৰপিছত নেক্সট পেজখন এনেকুৱাই আহিব। ইয়াত আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব, জিলা আপোনাৰ যি হয়। মোৰ যিহেতু বৰপেটা হয়, বৰপেটা চিলেক্ট কৰিলোঁ। তাৰপিছত আপুনি ৰেভিনিউ মানে চাৰ্কল চক্ৰ সেইটো চিলেক্ট কৰিব লাগিব, আপোনাৰ যিটো হয়। মই বৰনগৰত দিলোঁ। তাৰপিছত আপুনি গাঁওখন চিলেক্ট কৰিব লাগিব, গাঁও টাউন ভিলেজ যি হয় আপোনাৰ। গাঁওখন মই চিলেক্ট কৰি ল'লোঁ বৰহৰিত। তাৰপিছত এনেকুৱা ধৰণৰ পেজ এখন আহিব। ইয়াত তিনিটা অপশ্যন থাকিব, চাৰ্চ বাই ডাক নাম্বাৰ, চাৰ্চ বাই পাট্টা নাম্বাৰ, চাৰ্চ বাই পাট্টাদাৰ নেম। মানে প্ৰথমটো হৈছে আপুনি যদি ডাক নম্বৰটো জানে ডাক নম্বৰৰ সহায়ত উলিয়াব পাৰিব। ছেকেণ্ড অপশ্যনটো হৈছে পাট্টা নম্বৰ, যদি জানে আপুনি পাট্টা নম্বৰৰ দ্বাৰা উলিয়াব পাৰিব। আৰু যদি আপুনি ডাক নম্বৰ পাট্টা নম্বৰ দুয়োটাই নাজানে, আপুনি যদি অকল মাটিখিনি কাৰ নামত আছে সেইটো জানে, তেতিয়া আপুনি পাট্টাদাৰ নামৰ দ্বাৰা এইটো অপশ্যনত ক্লিক কৰি দিলে আহি যাব। মই পোনপ্ৰথমে ডাক নম্বৰৰ সহায়ত উলিয়াই দেখুৱাই দি আছোঁ। ইয়াত যিটো এণ্টাৰ ডাক নম্বৰ আছে, ইয়াত আপুনি ডাক নম্বৰটো এণ্টাৰ কৰিব লাগিব। আপুনি এক্সট্ৰা কীবৰ্ড ইউজ কৰিব নালাগে। তলত ইয়াত থাকিবই নাম্বাৰকেইটা, সংখ্যাকেইটা। আপোনাৰ যি হয় ডাক নাম্বাৰ ইয়াৰ পৰা আপুনি চিলেক্ট কৰিলে হ'ল। মই ইয়াত ডাক নাম্বাৰটো এণ্টাৰ কৰিম, 52 হয়। তাৰপিছত মই ইয়াত কেপচাৰটো এণ্টাৰ কৰিম। তাৰপিছত চাৰ্চ অপশ্যনত ক্লিক কৰি দিম। চাওক এনেকুৱা ধৰণে আহিব। ইয়াত এটা টিক মাৰ্ক দিব লাগিব, মানে আপুনি ক্লিক কৰি দিলে হ'ল। তাৰপিছত চি জমাবন্দীত আপুনি ক্লিক কৰি দিলে আপোনাৰ জমাবন্দীখন ওলাই পৰিব। এতিয়া যদি আপুনি পাট্টা নম্বৰৰ দ্বাৰা উলিয়াব বিচাৰে, পাট্টা নম্বৰৰ দ্বাৰা কেনেকৈ উলিয়াই দেখুৱাই দি আছোঁ। ইয়াত আপুনি আগৰ নিচিনাকৈ ডিষ্ট্ৰিক্ট, চাৰ্কল আৰু গাঁওটো চিলেক্ট কৰি ল'ব। তাৰপিছত যেতিয়া এইখন পেজ আহিব, ইয়াত আপুনি এইটো ডাক নম্বৰত নাৰাখি ইয়াত মাজত ৰাখিব লাগিব পাট্টা নাম্বাৰ, চাৰ্চ বাই পাট্টা নাম্বাৰ ইয়াত ৰাখিব লাগিব। তাৰপিছত ইয়াত আপুনি ঠিক আগৰ নিচিনাকৈ এণ্টাৰ পাট্টা নাম্বাৰ, ইয়াত পাট্টা নাম্বাৰটো এণ্টাৰ কৰিব। তাৰপিছত কেপচাৰটো এণ্টাৰ কৰি চাৰ্চৰ অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ পাট্টা নম্বৰৰ দ্বাৰা আহি যাব জমাবন্দীখন। মই দেখুৱাই দি আছোঁ। ইয়াত পাট্টা নাম্বাৰটো মই এণ্টাৰ কৰিম, 62। তাৰপিছত মই ইয়াত কেপচাৰটো এণ্টাৰ কৰিম, চাৰ্চ অপশ্যনত ক্লিক কৰি দিম। এনেকুৱা ধৰণে আহিব। পাট্টা নম্বৰটো আপোনাৰ যদি এটা দাগতে দুটা পাট্টা নম্বৰ থাকে, দুটা পাট্টা নম্বৰ আহিব। তাৰ পৰা আপুনি দুটাত চিলেক্ট কৰি চালে হ'ল, চেক কৰি একবাৰকৈ। আপোনাৰ প্ৰথমটোত নাথাকিব পাৰে, ছেকেণ্ডটোত আপুনি চেক কৰি চাব পাৰে। তেনেকুৱা ধৰণে পাট্টা যিহেতু বেলেগ বেলেগ থাকে, দাগ এটাই থাকে কিছুমানৰ। ইয়াত আপুনি আগৰ নিচিনাকৈ ইয়াত ক্লিক কৰি দি চি জমাবন্দীত দিলে আহি যাব আপোনাৰটো। এইখন আপুনি কণ্ট্ৰল পি মাৰি প্ৰিণ্ট দিব পাৰে বা PDF হিচাপে ছেভো কৰিব পাৰে। এতিয়া ধৰি লওক আপুনি মাটি টুকুৰাৰ ডাক নাম্বাৰ, পাট্টা নাম্বাৰ একোৱেই নাজানে, কিন্তু মাটি টুকুৰা কাৰ নামত আছে সেইটো জানে। ইয়াৰ পৰা কেনেদৰে আপুনি উলিয়াব সেইটো মই দেখুৱাই দি আছোঁ। ঠিক আগৰ নিচিনাকৈ আপুনি মাটি টুকুৰা কোনটো ডিষ্ট্ৰিক্টত আছে, চাৰ্কল কোনটো হয়, গাঁও বা চহৰ কোনখন হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত যি তিনিটা অপশ্যন আছে, চাৰ্চ বাই ডাক নাম্বাৰ, চাৰ্চ বাই পাট্টা নাম্বাৰ, লাষ্টত এইটো আপুনি অপশ্যন দেখা পাব চাৰ্চ বাই পাট্টাদাৰ নেম, এইটোত ৰাখিব। এইবাৰ এইটোত ৰখাৰ পিছত ইয়াতো আপুনি এক্সট্ৰা কীবৰ্ড ইউজ কৰিব নোৱাৰে। এণ্টাৰ পাট্টাদাৰ নেম ইয়াত আপুনি চিলেক্ট কৰি ইয়াত আপুনি নামটো অসমীয়াতে ইয়াৰ পৰা লিখিব লাগিব। যিহেতু অসমীয়া হয় আমাৰ অসমৰ এইটো, গতিকে অসমীয়া আখৰত আপুনি ইয়াত লিখিব লাগিব। লিখি আপুনি কেপচাৰটো এণ্টাৰ কৰি কেপচাৰটো ইয়াত দিলে আহি যাব। এনেকুৱা যদি নাহে কেতিয়াবা আহি যাব এইটো। তাৰপিছত আপুনি চাৰ্চ কৰি দিলে জমাবন্দীখন আপুনি দেখা পাই যাব। মই এটা উলিয়াই দেখুৱাই দি আছোঁ। ইয়াত আপুনি এণ্টাৰ পাট্টাদাৰ নেমত এণ্টাৰ কৰিব নামটো, যি নাম হয় ইয়াৰ পৰা আপুনি ল'ব। আপুনি যেতিয়া নামটো ইয়াত লিখিব ল'ব তেতিয়া আহিয়ে যাব। আপোনাৰ যোনটো হয় তাৰ পৰাই আপুনি চিলেক্ট কৰি ল'ব পাৰে। এই চাওক আহিয়ে গৈছে, শ্ৰী খগেন্দ্ৰ নাথ পিতা মেইলি। এইটোত ৰাখি আপুনি ইয়াত কেপচাৰটো এণ্টাৰ কৰিব। তাৰপিছত চাৰ্চ কৰি দিব। দিয়াৰ পিছত এনেকুৱা ধৰণে আহিব। আপোনাৰ পাট্টা নাম্বাৰ ইয়াত আহিয়ে যাব। তাৰপিছত আপোনাৰ যি হয় এড্ৰেছটো চাই, নামটো চাই আপুনি ইয়াত চিলেক্ট কৰিব, টিক মাৰ্কটোত ক্লিক কৰি দিব। তাৰপিছত চি জমাবন্দীত ক্লিক কৰি দিলে আহিয়ে যাব।
এইটো চাওক তাৰপিছত আপুনি কন্ট্ৰল পি মাৰি আপুনি প্ৰিন্ট দিব পাৰে এনেদৰে এইখন